সকলকে স্বাগতম জনাইছোঁ। আজি আচলতে এটা ঠাইত ফুৰিবলৈ আহিছিলোঁ, কৰমৰ চাহ বাগিচা। ভাৰত ভূটান সীমান্তত এইখিনি BTADতে আছে। মানে ব্লগ বনাম বুলিতো আগতে ভাবা নাছিলোঁ, কিন্তু আহি যেতিয়া ঠাইখিনি দেখিলোঁ, মানে আহি থাকোঁতে এটা ভিউ মানে এনেকুৱা লাগিছে মানে ক'ত আছোঁ, মানে ইমান মানে ছাৰপ্ৰাইজ হৈ গৈছোঁ। এইখিনি মানে এক্সপেক্টেশ্যন একদম কৰা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ এটা ব্লগ এটা বনাই দিওঁ। তো আহক আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। চ' আহি পোৱা প্ৰায় এঘণ্টামান হ'ল। গোটেইখিনি ঠাই এক্সপ্ল'ৰ কৰিলোঁ। আমাৰ মানে ওচৰতেই ইমান ধুনীয়া ঠাই অসমতেই যে আছে, আহি নাপালে আপোনালোকে হয়তো বিশ্বাস নকৰিব, কিন্তু ঠাইখিনিতো মই যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ। তো আপোনালোকে এবাৰ আহি চাব, নিশ্চয় ভাল পাব। কাৰণ যোনে প্ৰকৃতিক ভাল পায় ন, নেচাৰেল বিউটি যোনে ভাল পায়, ধুনীয়া আৰু ইয়াতে। যেতিয়া লাষ্ট ট্ৰিপটো যেতিয়া গৈছিলোঁ ডাউকি চেৰাপুঞ্জী, আপোনালোকে নিশ্চয় দেখিছে। তো তাতকৈতো কিছুমান নেচাৰেল এৰিয়া ইয়াতে বেছি ভাল আছে। অভাৰঅল নকওঁ, বাট যিখিনি মেইন ডেষ্টিনেশ্যন সেইখিনি বহুত ভাল লাগিছে। আৰু তেনেকৈ থাকিব। ইয়াৰ লগত বাকীখিনি লিংক কৰি আপোনালোকে দেখিবলৈ পাব। ইয়াতে আহি মানে ইমান ধুনীয়া লাগিলে, মানে ধুনীয়া বতাহ মাৰি আছে, আপোনাৰ কমপ্লিট গ্ৰীণ হৈ আছে, যিটো বাৰিষা ছিজন, বৰষুণ দি আছে। এইপিনে তলত এটা নদী আছে, সৰু নৈ এখন আছে। আৰু সেইটো ছাইডৰ পৰা চাওক ডিষ্টেঞ্চ কিমান আছে, চাওক তাৰ পৰা ইয়ালৈকে। তো আজিতো ইমানেই আছিলে, কাৰণ মই ভিডিঅ'টো একো প্লেন কৰা নাছিলোঁ। কমপ্লিটলি আনএক্সপেক্টেড ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় মোক লাইক কৰিব, ভিডিঅ'টো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব। আকৌ যদি বেয়া পালে তেন্তে ডিছলাইক কৰিব, কাৰণ এইটো ক'লোঁ আপোনালোকক। জাষ্ট মই আহিলোঁ, এই লোকেশ্যনটো ইমান ভাল লাগিলে যে ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, সেইকাৰণে বনালোঁ।